हेलो स्टूडेंट्स वेलकम बैक मोर नाम विशाल कर आज आमी करिम पार्ट 5 पार्ट 4टा आमी पार्टत भिडिओ उलालो 1.8 लैके आमी कमप्लीट करिलो আজি करिम रिमेनिंग पार्ट 2 सो आमी कि इतना परम्परागत पद्धति बनाम समूह पद्धति आमी जे समूह पद्धतिरे जे पूरणबोर करिलो তিনি খাৰি এনেকৈ কৰিলোঁ এইটো আমি কিয় কৰোঁ চোৱা গণনাৰ খাৰি আগতে 4-5 খাৰি কৰিব লাগে তিনিটা যদি এনেকৈ 3 2 3 4 5 2 তেনেকৈ যদি আমি কৰোঁ তেনে কি হ'ব 4-5টা খাৰি কৰিব লাগিব কিন্তু সমূহ পদ্ধতিতে আমি এটা খাৰিতেই কৰি দিব পাৰি আছোঁ সময়টো কি বেছি সময় লাগে অত্যন্ত দ্ৰুত মই তোমালোকক কৰিও দেখাইছোঁ মুখে মুখে প্লাছ কৰি পেলাই তোমালোকক কিছুমান প্ৰেক্টিছ কৰিব দিছিলোঁ নহয় তোমালোকে কৰিছানে ঘৰত যদি কৰিছা কমেণ্টত জনোৱা য়েছ আৰু মগজুৰ ব্যৱহাৰ কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ নকৰে প্যাটাৰ্ন আৰু লজিক কি ডেভেলপ কৰাত সহায় কৰে এই সমূহ পদ্ধতিবোৰে আজি কি কৰিম চোৱা মাল্টিপ্লিকেশ্যন অফ 4 ডিজিট নাম্বাৰ বাই 4 ডিজিট নাম্বাৰ ইউজিং ভেদিক মেথড মানে কি আগতে আমি কি কৰিছিলোঁ প্ৰথমতে দুটা দুটা কৰিলোঁ তাৰপিছত আমি তিনি খাৰি কৰিছোঁ তাৰপিছত কি এতিয়া 4 কৰিম হ'ব 4 into 4 ব্লকত আমি আজি মাল্টিপ্লিকেশ্যন কৰিব শিকিম সমূহ পদ্ধতিত অসমীয়া কিতাপটো চোৱা বৈদিক পদ্ধতিৰে 4 অংকযুক্ত সংখ্যাক 4টা অংকযুক্ত সংখ্যাৰে পূৰণ প্ৰথম ষ্টেপটো কি আছে চোৱা স্তৰ 1 স্তৰ কিমানটা ইয়াতে 7টা যোৱাবাৰ স্তৰ 5টা আছিল স্তৰ 2টা বাঢ়ি গৈছে প্ৰথম ষ্টেপ সেম এইটো কৰিবা তাৰপিছত এনেকৈ কৰিবা এইটো কৰিলোঁ তিনিটা ঘৰলৈকে যোনবোৰ আমি কৰিছোঁ সেইবোৰ ইমানলৈকে থাকিব তাৰ পিছৰটো কি হ'ব এই যে মিডিলত দুটা আছে পূৰণ কৰি যোগ কৰিম আৰু এইবোৰো কি যোগ কৰি বহুৱাম আহা আমি ডাইৰেক্টলি অনুশীলনীটোৰ পৰাই আৰম্ভ কৰোঁ 1.9ৰ এ নম্বৰটো কি কৈছোঁ 12543294 পূৰণ কৰিম আৰু আমি কি এই স্তৰবোৰ ব্যৱহাৰ কৰিম আহা কৰোঁ প্ৰথম স্তৰত কি কৰিব লাগিব এই দুইটা পূৰণ কৰিম 4 গুণ কিমান 16ৰ 6 থাকিব হাতত 1 তাৰ পিছৰ স্তৰটো কি কৰিম এইটো ক্ৰিছ ক্ৰছ পূৰণ এই দুটা একক আৰু দহক যোনটো খাৰি আছে গুণ 36 তাৰপিছত 5 গুণ 20 প্লাছ ইয়াত কিমান আছে 1 তে কিমান হ'ব 20 30 50 আৰু ইফালে 6 আৰু 1 কিমান 7 মানে 57ৰ 7 বহুৱা ইয়াত থাকিব হাতত 5 তাৰ পিছৰ স্তৰটো কি চোৱা 3 নম্বৰ স্তৰটো এই যে আমি তিনিটা ঘৰ কৰিছিলোঁ এইটো মিডিলৰটো তাৰ পিছতে কোণাকুণিটো কৰি দিম এই তিনিটা ঘৰৰ তে মিডিলৰটো কি হ'ব 5 9 গুণ কিমান 45 5 কিমান হ'ব এইটো 2 into 4 কিমান 8 প্লাছ এইটো 2 into 4 8 আৰু হাতত কিমান আছে 5 আছে যোগ কৰা 45 আৰু 5 50 এইটো 8 প্লাছ 8 16 কিমান হ'ব 66 হ'ব 66ৰ 6 বহুৱা হাতত থাকিব 6 নেক্সট ষ্টেপ আমাৰ কি আছে আকৌ চোৱা এই মিডিলৰ দুটা পূৰণ কৰিবা আৰু একদম শেষৰ কোণাকুণিকে আকৌ পূৰণ কৰিম চোৱা ইয়াত কি আছে মিডিলত 2 into 9 কৰিম প্ৰথমে 2 into 9 কিমান 18 প্লাছ তাৰপিছত 2 into 5 কিমান হ'ব 10 তাৰপিছত 3 আৰু 4 পূৰণ কৰিম 3 4 গুণ 12 12 আৰু শেষত কি কৰিম 4 আৰু 1 কৰিম প্লাছ কি 4 আৰু কি আমাৰ হাতত আছে 6 আছে এইবোৰ আমি যোগ কৰিম এতিয়া 4 আৰু 6 10 তাৰপিছত 10 20 30 40 50 টোটেল কিমান হ'ল 50 হ'ল 50ৰ আমি শূন্য বহাম হাতত থাকিব 5 তাৰ পিছৰ স্তৰটো চোৱা কি কৈছে এই তিনিটা ঘৰ কৰিম একদম কোণাকুণি আৰু মিডিলৰটো প্ৰথমতে কি কৰিম 2 into 2 কৰিম 2 into 2 কি 4 প্লাছ তাৰপিছত 3 আৰু 5 কিমান 15 তাৰপিছত 1 into 9 কিমান 9 আৰু কিমান আছে হাতত 5 আছে এতিয়া এইটো কৰা 15 আৰু 5 কিমান 20 আৰু ইফালে 30 33 প্লাছ কৰি কি পালোঁ 33ৰ 3 বহাম এতিয়া হাতত থাকিব 3 তাৰ পিছৰ ষ্টেপটো চোৱা এইটো ন যোনটো শেষৰ দুটা ঘৰ আছে সেইটো ক্ৰছ মাল্টিপ্লাই কৰিম প্ৰথমতে 2 1 যা 2 3 2 যা 6 2 প্লাছ 6 প্লাছ ইয়াৰ 3 তে কিমান হ'ব এইটো 9 10 11 হ'ব 11ৰ 1 বহুৱা থাকিব কি আমাৰ হাতত 1 থাকিব আৰু লাষ্ট ষ্টেপটো কি এই শেষৰ ঘৰটো শেষৰ খাৰিটো পূৰণ কৰি দিম মানে 1 into 3 তে 1 into 3 কিমান 3 প্লাছ এইটোৰ 1 কিমান হ'ব 4 হ'ব এনেকৈ আমি এইটোৰ ৰিজাল্ট পাই যাম 4130 676
চোৱা এতিয়া বি নম্বৰটো কৰিম 10263150 চোৱা ফাৰ্ষ্ট ষ্টেপ কি কৰিম 6 ইনটু 0 0 গুণ 0 তাৰ এতিয়া এইটো আৰু এইটো পূৰণ কৰি বহাম 5 6 গুণ কিমান 30 প্লাছ 2 0 ইনটু 0 তাৰপিছত এইটো কি 30ৰ এইটো 0ই আছিলে ৰিমেইনিং একো নাই তে 0 বহাম হাতত থাকিব 3 তাৰ পিছৰ ষ্টেপ 3 নম্বৰ ষ্টেপটো কি আছিলে এইটো দুটা পূৰণ কৰিম আৰু এনেকৈ ক্ৰিছ ক্ৰছ পূৰণ কৰিম চোৱা 5 দুগুণ কিমান হয় 10 হয় 10 বহুৱা তাৰপিছত 1 ইনটু 6 6 প্লাছ 0 ইনটু 0 0 আৰু ইফালে 3 তে কিমান হ'ব 10 6 আৰু 19 19ত 9 বহাম থাকিব হাতত আমাৰ 1 তাৰপিছত 4th নম্বৰ ষ্টেপটো চোৱা কেনেকৈ গোটেইটো পূৰণ কৰিব লাগিব হয়নে মিডিলৰ দুটা ক্ৰিছ ক্ৰছ আৰু এই শেষৰ শাৰীৰ কোণাকুণি কৰা এতিয়া কি হ'ব চোৱা 1 ইনটু 2 2 5 ইনটু 0 0 মানে 2 প্লাছ 0 তাৰপিছত কি আহিব 3 ইনটু 6 18 1 ইনটু 0 0 তে কি প্লাছ 18 প্লাছ 0 আৰু লগতে এইটো কি 1 তে এতিয়া যোগ কৰা কিমান হ'ব 18 19 20 আৰু ইফালে কি 21 1টো আমি ইয়াত বহাম আৰু থাকিব হাতত কি 2 তাৰ পিছৰ ষ্টেপটো চোৱা এই শেষৰ তিনিটা ঘৰ পূৰণ কৰিম তে কি কৰিব লাগিব 0 1 যা 0 3 2 যা কিমান 6 5 1 যা কি 5 লিখা 0 প্লাছ 1 5 যা 5 3 2 যা 6 আৰু হাতত আছে 2 তে কি হ'ব এতিয়া 6 আৰু 8 8 আৰু কি 5 কিমান 13 13ৰ কিমান বহাম 3 বহাম হাতত কিমান থাকিব 1 তাৰ পিছৰ ষ্টেপটো আকৌ চোৱা শেষৰ শাৰী দুটা ক্ৰিছ ক্ৰছ মানে 1 ইনটু 1 কিমান 1 3 ইনটু 0 কিমান 0 তে হাতত আছে আমাৰ 1 এতিয়া আছে প্লাছ 1 1 কিমান 2 তাৰ পিছৰ ষ্টেপটো লাষ্ট ষ্টেপ কি 1 ইনটু 3 1 ইনটু 3 কিমান 3 লিখা এইটো আমি কি পালোঁ আমি ৰিজাল্ট ঠিক তেনেকৈ কৰিব পাৰিবানে ষ্টেপবোৰ মনত ৰাখিব লাগিব যোনটো আমি তিনি শাৰী কৰিছিলোঁ এই ষ্টেপটো ইমানলৈকে থাকিব তাৰ পিছত এক্সট্ৰা ষ্টেপ বাঢ়ি যাব কি এই দুটা পূৰণ কৰি মিডলৰটো আৰু এইটো দুটা পূৰণ কৰিম তাৰপিছত কি হ'ব এইটো ঘৰ ল'ম এইটো পূৰণ এইটো পূৰণ আৰু লাষ্টত এই লাইনটো পূৰণ প্ৰেক্টিছ কৰি থাকিলে আমি মনত থাকি যাব চি নম্বৰটো চোৱা 444 চাৰিটা 4 তিনিটা 3 1 2 3 4 আৰু কি 3 3 3 3 এইটো আমি সোনকালে কৰিব চেষ্টা কৰিম ঠিক আছে চোৱা প্ৰথমতে কি 4 3 গুণ 12 12ৰ কি বহিব 2 বহিব থাকিব কি 1 তাৰপিছত কি কৰিম এইটো আৰু এইটো পূৰণ কৰিম হয়নে 4 3 গুণ 12 4 3 গুণ 12 12 12 24 24 একে কিমান 25 25ৰ 5 হাতত থাকিব কিমান 2 তাৰপিছত কি কৰিব লাগিব 3 নম্বৰ স্তৰটো গম পাওঁ এইটো কৰিম তাৰপিছত এইটোৰ লগত এইটোৰ লগত এইটো কিমান 3 4 গুণ 12 3 4 গুণ 12 আৰু এইটোৰ লগতো 12 এইটোও 12 কি 12 12 12 36 প্লাছ 2 কিমান হ'ব 38 38ৰ 8 বহোৱা থাকিব কিমান 3 তাৰ পিছৰ ষ্টেপটো কি আছিলে এইটো আৰু এইটো পূৰণ হয়নে তে কিমান হ'ব 3 4 গুণ 12 ইফালে এইটো 12 এইটো 12 12 12 24 প্লাছ এইটোও কি 12 12 এইটোৰ লগত এইটোৰ লগত এইটো কৰিলে কি হ'ব আকৌ 24 যোগ আৰু হাতত কিমান আছে আমাৰ 3 আছে বহাই দিয়ে তে 24 আৰু 24 কিমান 48 তাৰপিছত কি হ'ব 3 যদি আমি কৰোঁ 51 হ'ব 51ৰ আমি বহাম 1 হাতত থাকিব কিমান 5 তাৰ পিছৰ স্তৰটো কি আছে এই তিনিটা ঘৰ আছিলে মনত ৰাখিবা এইটো পূৰণ কৰিম আৰু ইয়াৰ লগত এইবোৰ পূৰণ কৰিম তে কিমান হ'ব 12 12 12 3 36 প্লাছ 5 কিমান হ'ব 41ৰ আকৌ 1 বহাই দিয়া থাকিব হাতত কিমান 4 থাকিব তাৰ পিছৰ ষ্টেপটো কি আছিলে এই দুটা ল'ম এই দুটা এনেকৈ আকৌ পূৰণ কৰিম ক্ৰিছ ক্ৰছ তে কিমান হ'ব 24 আৰু 4 কিমান 28ৰ কিমান বহাম আমি 8 বহাম হাতত ৰাখিম কি 2 তাৰপিছত নেক্সট ষ্টেপ 4 3 গুণ 12 লাষ্ট ষ্টেপ 12ৰ লগত 2 কৰিলে 12ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 14 হ'ব এইটো হৈ যাব আমাৰ কি ৰিজাল্ট
চাইছানে আমি লাহে লাহে কৰি গৈ থাকিলে কি আমাৰ স্পীড বঢ়াই গৈ থাকিব পাৰিম ঠিক তেনেকৈ আমি এইবোৰ ভেদিক পদ্ধতিৰ সহায়ত কি শিকিলোঁ দুইটা ঘৰ থকা শিকিলোঁ তাৰপিছত কি শিকিলোঁ এনেকুৱা তিনিটা ঘৰ থকা শিকিলোঁ আজি কি শিকিলোঁ 1 2 3 4টা ঘৰ থকা শিকিলোঁ স্তৰবোৰ মনত ৰাখিবা আৰু আমি যোগ আৰু পূৰণৰ সহায়ত বহুত ফাষ্ট আমি মানে পূৰণৰ মানবোৰ উলিয়াব পাৰিম চোৱা এতিয়া কিছুমান প্ৰেক্টিছ কুৱেশ্যন দি দিওঁ যাতে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা চোৱা এইবোৰ তোমালোকৰ হোমৱৰ্ক বুলি মই প্ৰেক্টিছ কৰিব দি দিছোঁ এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা যাতে তোমালোকৰ এই পদ্ধতিটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যায় এতিয়া চোৱা আমি কি কৰিম 9ৰ শ্ৰেণীৰে পূৰণ চোৱা আগতে আমি কি পদ্ধতিত কৰিছিলোঁ 9ৰ লগত 6 পূৰণ কৰোঁ প্ৰথমতে কিমান হ'ব 6 9 গুণ 54 54ৰ কিমান বহালোঁ 4 হাতত থাকিব 5 আকৌ 5 আৰু 9 পূৰণ কৰিম 45 45 আৰু 5 50 50ৰ আকৌ 0 বহাম থাকিব হাতত 5 আকৌ 9 9 গুণ কিমান 81 81ৰ লগত 5 86 86ৰ 6 বহাম আকৌ 8 থাকিব হয় তাৰপিছত আমি এইটো পাই যাম তাৰপিছত আকৌ কি কৰিম এই 9 দি পেলাই গোটেইটো আকৌ পূৰণ কৰিম আকৌ আমি কি এইটো পাম তাৰপিছত আকৌ 9 দি গোটেইটো পূৰণ কৰিম আকৌ এইটো পাম তেনেকৈ কৰি কৰি আমি ৰিজাল্টটো ওলাইছিলোঁ এতিয়া আমাৰ নতুন পদ্ধতিত আমি এইবোৰ কৰিবলৈ শিকিম আৰু দুটা পদ্ধতি কি দিছে চোৱা এই যে 4956 আছে 999ৰ লগত পূৰণ কৰিবলৈ হ'ব স্তৰ 1ত কি কৈছে চোৱা সংখ্যাটোৰ পৰা 1 বিয়োগ কৰিব কৈছে ধৰা 4956ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ আমি কিমান পাম 4955 পামনে তাৰপিছত এইটো হৈছে স্তৰ 1 স্তৰ 2টো কৈছে একৰ সংখ্যাটোৰ প্ৰতিটো অংকৰ পৰা 9 বিয়োগ কৰিব কৈছে 9ৰ পৰা কি বিয়োগ কৰিম 9999 কি বিয়োগ কৰিম 4955টো আমি কি বিয়োগ কৰিম 9ৰ পৰা 5 গ'লে কিমান 4 9ৰ পৰা 5 গ'লে কিমান 4 9ৰ পৰা 9 গ'লে কিমান 0 আৰু 9ৰ পৰা 4 গ'লে কিমান 5 এইটো বহাই দিম তাৰপিছত যোনটো 4955 আছে 4955 আছে আৰু এইটো মিলি কি আমাৰ সম্পূৰ্ণ নিৰ্ণয় ফলটো পাই যাম আৰু এটা পদ্ধতি 3 দিছে চোৱা 4956 তাৰ লগত কি 10,000 পূৰণ কৰিব কৈছে 4956 10,000 মানে কি 4টা শূন্য আছে 1 2 3 4 তাৰপিছত কি কৈছে সংখ্যাটো স্তৰ 1 সংখ্যাটোৰ পৰা বিয়োগ কৰিব কৈছে তে সংখ্যাটো কি আছিলে 4956 আছিলে তে ইয়াৰ পৰা 4956 আমি বিয়োগ কৰি দিম যদি বিয়োগ কৰোঁ আমি ৰিজাল্টটো পাই যাম বিয়োগ কৰা 10 এইফালে এনেকৈ ধাৰ লৈ লৈ কি 4 হ'ব 4 তাৰপিছত ইয়াতে কি হ'ব 9 9ৰ পৰা 9 গ'লে 0 ইয়াতো কি 9 থাকিব 9ৰ পৰা 5 গ'লে 5 তাৰপিছত ইয়াৰ পৰাতো 1 লৈ গৈছিলোঁ তে কিমান থাকিব ইয়াতে 5 আৰু বাকীখিনি চব একজেক্টলি নামি আহিব 594 ঠিক তেনেকৈ আমি 1000 দি পূৰণ কৰিও আমি ইয়াৰ ভেলুটো ওলাব পাৰোঁ যদি পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ 9 শ্ৰেণীৰ অংকৰ সংখ্যা কম হয় তেন্তে পদ্ধতি 3টো প্ৰযোজ্য হয় এই পদ্ধতি 3টো ধৰা কি হৈছে পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ ধৰা এইটো পূৰণ কৰিবলগীয়া সংখ্যা 9 শ্ৰেণীৰ অংকৰ সংখ্যা কম কৈছে তাৰমানে 9 শ্ৰেণীৰ অংকৰ সংখ্যা এইটোৱে কম দেখা পাই আছোঁ হয়তো আমি পদ্ধতি 3 ইয়াত ব্যৱহাৰ কৰিম যেতিয়া আমি অনুশীলনী কৰিম তেতিয়া গম পাম ব'লা আমি অনুশীলনী 1.10টো কৰি লওঁ ইয়াতে কি দিছে টোকা প্ৰশ্ন 1A আৰু 1B তোমালোকে 187ৰ আগত 0 লৈ ল'বা কৈছে ঠিক আছে ইংৰাজীত চোৱা কি ক'লে solve using the methods as shown above কি কৈছে place 0 in front of 187 আৰু 5687 of question number 1A and B কি কৈছে 187ৰ আগত এটা 0 লৈ ল'ব 0187 ল'লোঁ তাৰপিছত আমাৰ কি আছিলে নিয়মটো প্ৰথম স্তৰ ফাৰ্ষ্ট ষ্টেপ 1 minus subtract 1 from the number অসমীয়াত কি লিখিম সংখ্যাটোৰ পৰা 1 বিয়োগ কৰা তে কি হ'ব 0186 হ'ব তাৰ পিছৰ সেকেন্ড ষ্টেপটো কি subtract each digit obtained from step 1 from 9 মানে কি কৈছে subtract each মানে এটা সংখ্যা যে আমি step 1ৰ পৰা obtain কৰিছিলোঁ 9ৰ পৰা বিয়োগ কৰিব কৈছে অসমীয়াত কি হ'ব প্ৰথম স্তৰত পোৱা প্ৰত্যেকটো সংখ্যা 9ৰ পৰা বিয়োগ কি আছে প্ৰথম স্তৰ 9 আছে ইয়াত 9999 আৰু বিয়োগ কি কৰিম
0186 স্তৰ 1ত এইটো ওলাইছোঁ আমি তাৰপিছত 9ৰ পৰা 6 গ'লে কিমান 3 9ৰ পৰা 8 গ'লে 1 9ৰ পৰা 1 গ'লে 8 9ৰ পৰা 0 গ'লে 9 এইটো আমি কি ৰিজাল্ট পাম তাৰপিছত আমি কি কৰিব লাগিব 0186 পাইছিলোঁ আৰু ইয়াত কিমান পাইছোঁ 9813 পাইছোঁনে যেতিয়া আমি দুইটা কম্বাইন কৰি দিছোঁ তে কি আমি সম্পূৰ্ণ ৰিজাল্টটো পাই গৈছোঁ আৰু আগফালে 0 নিদিলেও হ'ব আগফালেতো 0ৰ প্ৰয়োজন নাই 1869813 আমি ৰিজাল্টটো পালোঁ বুজি পালানে আকৌ চোৱা বুজাই দি আছোঁ প্ৰথম ষ্টেপত আমাক কি কৈছিলে ফাৰ্ষ্ট ষ্টেপত ছাবষ্ট্ৰেক্ট 1 ফ্ৰম দি নাম্বাৰ মানে 1 আছিলে 187 আছিলে 0 আগত বহুৱাই ল'ব কৈছে চাৰিটা ডিজিট বনাবলৈ তে 0186 হ'ল তে আমি কি কিতাপত চাইছানে চোৱা ফাৰ্ষ্ট ষ্টেপত 4955টো লিখি লৈছোঁ তাৰপিছত ষ্টেপত এইটো পাইছোঁ তে আমি এইটো এই দুটা একেলগে বহুৱাই কি সম্পূৰ্ণ ৰিজাল্টটো পাই গৈছোঁ ঠিক তেনেকৈ আমি কৰিছোঁ 0186 বহালোঁ 0186 0টো নালাগে বাৰু 186 তাৰপিছত 9813 পালোঁ 9813 এইটো বহাই আমি কি গোটেই ৰিজাল্টটো পালোঁ ঠিক তেনেকৈ বাকী কি আছে চোৱা 2 নম্বৰটো 5687 কৈছে যদি তোমালোকে এইটো অলপ বুজি নাই পোৱা এইটো আকৌ ভালকৈ চোৱা আৰু ক্লিয়াৰ হ'ব 5687 আৰু কি 9 কিমানটা আছে 1 2 3 4 5 99999 মাল্টিপ্লাই কৰিব দিছে চোৱা সলিউশন ফাৰ্ষ্ট ষ্টেপ সেম লিখা সাবট্ৰেক্ট 1 ফ্ৰম দি অসমীয়াত লিখিব লাগিবনে তোমালোকে সেম উঠাই ল'বা কি লিখিবা প্ৰথম সংখ্যাটোৰ পৰা এক বিয়োগ তেনেকৈ ইয়াৰ তলত লিখি দিবা হ'ব মই ইংলিছত খালি লিখি দি আছোঁ কাৰণ অলৰেডি লিখিলোঁ সময়টো অলপ বেছি লয় সাবট্ৰেক্ট 1 ফ্ৰম দি নাম্বাৰতে কি হ'ব 5 0 বহুৱাব কৈছে আগফালে 0 বহাই দিয়া 5 6 8 7ৰ জাগাত কি হ'ব 6 হ'ব তাৰপিছত ষ্টেপ 2 কি সাবট্ৰেক্ট মানে বিয়োগ সাবট্ৰেক্ট ইচ ডিজিট এটা সংখ্যা অবটেইন ফ্ৰম ষ্টেপ 1 ফ্ৰম 9 9ৰ পৰা বিয়োগ কৰিব লাগে তে চোৱা কি আছে 05686 আছে ন এইটো কি 9ৰ পৰা বিয়োগ কৰিব লাগিব তে 9ৰ পৰা বিয়োগ কৰিলে কিমান পাম চাবা 3 9ৰ পৰা 8 গ'লে 1 9ৰ পৰা 6 গ'লে 3 9ৰ পৰা 5 গ'লে 4 9ৰ পৰা 9 তে ইয়াৰ আগত কিমানটা সংখ্যা আছে এইটো বহাই দিম 05686 94313 এইটো হ'ব আমাৰ কি ৰিজাল্ট 0টো তোমালোকে মুছি দিবা বা নিলিখিবা তে আমি এইটো যদি পূৰণ কৰোঁ এইটো পাম এতিয়া চোৱা 2 নম্বৰটো কি কৈছে 2431 9 দুটা 9 চাৰিটা কি আছে কম আছে কি কৈছে যদি পূৰণ কৰিবলগীয়া সংখ্যাটোতকৈ 9 শ্ৰেণীৰ অংক সংখ্যা কম হয় তেন্তে পদ্ধতি 3 প্ৰযোজ্য হ'ব তে আমি কি পদ্ধতি 3 ব্যৱহাৰ কৰি এইটো এ আৰু বিটো সলভ কৰিম ফাৰ্ষ্ট ষ্টেপটো কি হ'ব কিমানটা আছে দুটা 9 আছে ইয়াতে কিমানটা আছে চাৰিটা 9 আছে যেহেতু আমি 3 নম্বৰ পদ্ধতি ব্যৱহাৰ কৰিম কাৰণ কি কৈছে যদি পূৰণ কৰিবলৈ সংখ্যাটো 9 শ্ৰেণীৰ অংকৰ সংখ্যাৰ কম হয় তে চোৱা এটা কথা ইয়াতে চাৰিটা আছে ইয়াতে যদি আমি চাৰিটা 9 হয় ইয়াতে কিমানটা আছে চাৰিটা 9 আছে নহয় সেইটো কাৰণে কি চাৰিটা শূন্য 10000 আমি লিখিছোঁ যদি আমাৰ দুটা 9 হয় তে কি কৰিব লাগিব 100 কৰিব লাগিব মানে দুটা শূন্য হ'ব লাগিব ঠিক তেনেকৈ আমি সমাধান কৰিম ষ্টেপ 1 কি হ'ব মাল্টিপ্লাই দ্য নাম্বাৰ বাই 100 কিয় 100 কাৰণ 99 দুটা আছে অসমীয়াত কি লিখিম প্ৰথম স্তৰ সংখ্যাটোৰ লগত 100 পূৰণ কৰা 2431 ইনটু কি 100 দুটা 9 আছে দুটা শূন্য লগাই দিম 243100 সেকেন্ড স্টেপ কি আছিলে সাবট্ৰেক্ট দ্য নাম্বাৰ ফ্ৰম দ্য অবটেইনড নাম্বাৰ ইন ষ্টেপ 1 মানে প্ৰথম স্তৰত যোনটো নাম্বাৰ পাইছিলোঁ সেইটো নম্বৰৰ পৰা কি 2431টো বিয়োগ কৰি দিম ধৰা 243100 আছে তাৰ পৰা কি বিয়োগ কৰিম 2431 কৰা এতিয়া বিয়োগ
কি হ'ব ইয়াৰ পৰা 10 হ'ব 10ৰ পৰা 1 গ'লে কি হ'ব 9 9ৰ পৰা 3 গ'লে 6 0ৰ পৰা আকৌ 4 নাযায় তে 10ৰ পৰা আকৌ 4 গ'লে 6 ইয়াৰ 2ৰ পৰা 2 গ'লে 0 4 2 এইটো আমি কি পাই যাম ৰিজাল্ট তাৰপিছত সেম b2 কৰিম b2 কি আছে 62543 চাৰিটা ইয়াৰ সলিউশন কি হ'ব ফাৰ্স্ট স্টেপ মাল্টিপ্লাই দা নাম্বাৰ বাই কি 10000 হ'ব চাৰিটা 0 লাগিব অসমীয়াত নিলিখো অসমীয়াত তোমালোকে সেম লিখি দিবা প্ৰথম স্তৰ এটো কি দ্বিতীয় স্তৰ বুলি দ্বিতীয় স্তৰটো লিখা নাই ন ইয়াতে অসমীয়াত লিখিম দ্বিতীয় স্তৰটো তে যদি পূৰণ কৰো কি হ'ব 62543 into 10000 তে কি কৰিম 62543 চাৰিটা শূন্য 1 2 3 4 সেকেন্ড স্টেপ দ্বিতীয় স্তৰ কি হ'ব সাবট্ৰেক্ট the number from the number obtained in step 1 দ্বিতীয় স্তৰ সংখ্যাটো প্ৰথম স্তৰত পোৱা সংখ্যাটোৰ পৰা বিয়োগ কি আছিল সংখ্যাটো 625430000 কিমান 62543 বিয়োগ কৰি দিম কি পাম 10ৰ পৰা 3 গ'লে কিমান হ'ব 7 9ৰ পৰা 4 গ'লে 5 9ৰ পৰা 5 গ'লে 4 9ৰ পৰা 2 গ'লে হ'ব 7 3 2 হৈ যাব 2 2ৰ পৰা 6 না যায় 12ৰ পৰা 6 গ'লে হ'ব 6 ইয়াত কি আহিব 3 5 2 6 এইটো আমি কি পাই যাম ৰিজাল্ট ঠিক এনেকৈ তোমালোকে কৰি ল'বা অংকবোৰ আশা কৰো তোমালোকে বুজি পাইছা ইয়াৰ লগত আমি কি 1.10 টো কমপ্লিট কৰিলো আজি সোৱা ছাত্ৰ ছাত্ৰীসকল আমাক কি দিছে মেথড 4 এটাও দিছে মেথড 4 টো বুজিবলৈ প্ৰথমতে আমি 84 * 99 টো চাম কি কৈছে সোৱা এটা বস্তু প্ৰথমতে সোৱা ইয়াত কিমানটা আছে 99 দুটা 99 আছে ইয়াত কিমানটা আছে তিনটা 9 আছে আৰু ইয়াতে কিমানটা আছে চাৰিটা সংখ্যা আছে বা চাৰিটা 999 আছে হয় না নাই এইটো পুৰঞ্জিতে আমি কৰিছো এইটো পাইছিলো 4956 মাল্টিপ্লাই 199 এইটো আছিল এতিয়া সোৱা যেতিয়া আমাৰ দুটা 9 থাকিব আমি 100 টো বেস লৈ আছো যদি তিনটা সংখ্যা থাকে তে আমি কি 1000 টো বেস লৈ আছো মানে তিনিটা শূন্য এনেকুৱা বেস লৈ আছো বেস মানে কি সোৱা 84 আছে 84 টো 100 ৰ কাষত আছে না 1000 ৰ কাষত আছে নিশ্চয় 100 ৰ কাষত আছে তে আমি প্ৰথমে উলিয়াব লাগিব 84 টো 100 ৰ পৰা কিমান কম আছে বা 99 টো 100 ৰ পৰা কিমান কম আছে আমি সেইটোৱে লিখিছো সোৱা 84 আছে 84 টো 100 ৰ পৰা যদি 100 ৰ পৰা যদি -84 কৰো তেতিয়া আমি কি পাম 16 পাম আকৌ যদি 99 আছে 99 টো যদি আমি 100 ৰ পৰা বিয়োগ কৰো কি পাম 1 পাম তে আমি কি লিখিছো এতিয়া সোৱা এইটো কৰ পৰা আহিল এতিয়া খুদিবা স্যাৰ এইটো কেনেকৈ 8316 হল এইটো সোৱা এইটোৰ কাৰণে এটা কি নিয়ম আছে আমি কোনাকুনি কৰি কি বিয়োগ কৰিম যেনেকা 99 - 16 কৰিম 99 - 16 কৰিলে আমি কি পাম 83 পাম বা 84 ৰ পৰা 99 কৰিলেও তোমালোকে 83 পাবা কিন্তু কোনাকুনি বিয়োগ কৰিম কোনাকুনি বিয়োগ কৰি পলে 99 - 16 কৰিম 83 পাম এইটো হৈছে তোমাৰ লেফট পাৰ্ট বাওফালৰ যোনটো পাৰ্ট আছে এইটো এই ধৰণে কৰিম বিয়োগ কৰি আৰু যোনটো ৰাইট পাৰ্ট আছে কি 84 ৰ পৰা 16 কম 99 ৰ পৰা 1 কম এইটো কি 16 আৰু 1 টো কি মাল্টিপ্লাই কৰি আমি বহুৱাম তে ইফালে বিয়োগ কৰি 83 পালো ইফালে 16 পালো এইটোৱে আমাৰ কি প্ৰডাক্টৰ ৰিজাল্ট হ'ব এতিয়া সোৱা 897999 আছে কিমানটা আছে ডিজিট তিনিটা আছে 897 ৰ পৰা যদি আমি কি তিনিটা আছে কাৰণে কি 1000 বেস লম কাৰণ 897 ৰ পৰা 1000 ওচৰত আছে 1 লাখ তো নাই বা 110,000 তো নাই তে 897 যে আছে 1000 ৰ পৰা কিমান কম 1000 ৰ পৰা আমি যদি 897 বিয়োগ কৰো কিমান পাম 103 পাম সেইটোৱে লিখিছো এইটো 1000 ৰ পৰা 103 কম আছে আৰু এইটো কি কৈছে 999 1000 ৰ পৰা কিমান কম আছে 1 কম আছে তে কি কৰিম সো 999 আৰু এইটো কি আমি ক্ৰস বিয়োগ কৰি দিম 999 কি বিয়োগ কৰিম 103 বিয়োগ কৰিছো 9 ৰ পৰা যদি 3 যায় আমি পাম 6920 9 ৰ পৰা 1 গলে পাম 8 হৈছে নে 896
তাৰপিছত চোৱা 103 আৰু 1 কি এইটো আমি মাল্টিপ্লাই কৰি এইটো পাই যাম একেলগত বহাই দিম তে আমি কি ৰিজাল্টটো পাই যাম প্ৰডাক্ট যোনটো আছে ইয়াৰ প্ৰডাক্টটো এইটো পাই যাম সেম তেনেকুৱা চোৱা 4956 কুৱেশ্যনটো কি আছিলে 4956 ইনটু 9999 কিমানটা 4টা 9 তাৰ কাৰণে কিমান 4টা 0 আমি বেছ লৈছোঁ বেছ লৈ পেলাই চাইছোঁ কি 4956 যে আছে 10,000ৰ পৰা কিমান কম ইমান কম এইটো লিখিলোঁ তাৰপিছত আকৌ 9999 যোনটো আছে তাৰ পৰা 10,000ৰ পৰা কিমান কম 1 কম তে ইয়াৰ পৰা কি কৰিছোঁ 99ৰ পৰা এইটো আমি কি বিয়োগ কৰি দিছোঁ যেতিয়া আমি বিয়োগ কৰিছোঁ কিমান পাইছোঁ 4955 পাইছোঁ আৰু 5044টো মাল্টিপ্লাই কৰি 5044 পালোঁ 5044 ইনটু 1 এইফালৰটো কি মাল্টিপ্লাই আৰু এইফালৰটো কি বিয়োগ এইটো চোৱা 99ৰ পৰা 5044 মাইনাছ কৰিছোঁ এইটো এটা ভাল পদ্ধতি তোমালোকে যিকোনো সংখ্যা এইভাৱেও সোনকালে উলিয়াই ল'ব পাৰিবা কি কৰিবা 84 চোৱা কিমান 84 ইনটু 99 আছে প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলে তোমালোকে পাৰিবা এইটো এতিয়া বুজি ৰাখা ওকে ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিম আমি আকৌ লগ পাম নেক্সট ভিডিঅ'ত নেক্সট টপিকটো লৈ তোমালোকে প্ৰেক্টিছ কৰি থাকিবা যিমান প্ৰেক্টিছ কৰিবা সিমানে ভালকৈ শিকিব পাৰিবা আশা কৰোঁ তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিবা গড ব্লেছ ইউ ষ্টুডেণ্টছ লগ পাম আকৌ নেক্সট ভিডিঅ'ত